পৰিৱেশটো দেখুৱাই দেখিবলৈ হেৰি বিশ্ব নাৰীসকলক মোৰ ফালৰ পৰা অভিবাদন জনাইছোঁ। সকলোৱে মানে নিজৰ কৰ্মস্পৃহাৰ যোগেদি নিজৰ পৰিচয় দাঙি ধৰক। পৃথিৱীৰ বুকুত নাৰীৰ যে এটা শক্তি আছে সেইটো মানে জনাই দিয়ক আৰু তেওঁলোকৰ গতিটো ক্ষীপ্ৰতৰ হওক। তেওঁলোকে সদায় সকলো শাৰীৰিক মানসিকভাৱে আগবাঢ়ি যাওক, মই তাকে আশা কৰিছোঁ। নাৰী দিৱসৰ বিশেষ দিনটোত এটা প্ৰশ্ন, বঙাইগাঁৱে কিন্তু বহুত দিন পিছত কিন্তু এজন নাৰীক এজ এ MLA হিচাপে পাইছে। কি আশা লৈ আপুনি এইবাৰ বিধানসভা এটেণ্ড কৰিলে আৰু কি দাবী উত্থাপন কৰিলে বঙাইগাঁৱৰ নাৰী সমাজৰ বাবে কি বিশেষ থাকিব এইবাৰ? মই হেৰি কৰিলোঁ, সাধাৰণতে মই দাবী জনাইছোঁ বিধানসভাত চিকিৎসালয় এখনত পুৰুষ নাৰী সকলোৱে চিকিৎসা গ্ৰহণ কৰে, বিশেষকৈ নাৰী প্ৰসূতি এইবিলাকৰ কাৰণে যাতে আমাৰ বঙাইগাঁও চিকিৎসালয়খন চিভিল হস্পিটেলখন যাতে মই ডাক্তৰৰ কাৰণে যোৱাকালি এখন সভা হৈ গ'ল, হেৰিৰ লগত কনফাৰেঞ্চ হ'ল হেল্থ মিনিষ্টাৰৰ লগত। তাত মই দাবী জনাইছোঁ বঙাইগাঁও চিভিল হস্পিটেলখন ডাক্তৰ থাকক, ডাক্তৰ খুবেই কম, সেইটো এটা মই দাবী জনাই আহিছোঁ। আৰু মই কেইবাটাও দাবী জনাইছোঁ। তাত আচলতে মানুহে আমি পুৰুষ নাৰী সকলোৱে একেলগেই থাকোঁ, গতিকে এই দাবীবিলাক সকলোৰে সমানেই। আচলতে মই যিখিনি দাবী জনাইছোঁ পুৰুষ মহিলা সকলোকে লাগে, গতিকে মই ভাবোঁ মোৰ যি দাবীসমূহ তাত সকলোৱে জড়িত হৈ আছে ইয়াতে।